हेलो एवरीवन नमस्कार सकलोके और आज এটা নতুন ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে এয়া আমাৰ দিছেং আৰু আমি উলাই আহিছো লেজাই ঘৰলৈ যাবলৈ বুলি গাঁৱৰ ঘৰলৈ আৰু আহি আমি দোকানতে ৰহি আৰু টাউনৰ ওচৰ দোকানখন হোৱাৰ বাবে আমাৰ খুবেই সুবিধা হয় জোৰ পৰা আহি হলেও দোকানতে অকনমান সৌফালে দেউতাক আৰু ভাইটি এজন কাম কৰি আছে আৰু এয়া হৈছে আমি গাড়ীত আহি থাকোতে ইমান কষ্ট পেছেঞ্জাৰ গাড়ীত আহিবলৈ মানে দিছেং খুই দিয়ে আৰু মানুহো বহুত বেছি হৈ যায় সেইবাবে অকনমান কষ্ট হয় আহি পালেহি ঘৰ আৰু এফালে সব ধান মেলি থৈছে আৰু ধানৰ সিজন কেইটাত মানে সব ফালে ধান হৈ থাকে আৰু পুৰণা ধান বিলাক মায়ে বিক্ৰী কৰি আছে আৰু মা পিছফালে আছে ভৰালৰ ফালে কাম কৰি আছে আৰু মই আহি কিবা এটা চাহ অকনমান বনাই খাওঁ বুলি ভাবিছো মানে মই কৈছিলো মই মচি দিম দিয়াহি মানে কি কলে যে মই সদায় মচু আৰু আজি আপুনি মচিব নালাগে হয়নে নহয় আৰু সি নিজে যত পূজা কৰে সেই ঠাইখিনি সি নিজে মচি ভাল পায় বৰ ধুনীয়াকৈ মচিছা দেই এই ঢেপটো কোনে বনালে সেইটো মই বনাইছো ইমান ধুনীয়াকৈ মচিছে চাক পুলিটো অকণমান মৰি যোৱা নিচিনা হ'ল যে মৰি যোৱা নিচিনা হ'ল মানে ৰ'দ পাইছে যে কিমান ধুনীয়া আছিলে পুলিটো হৈ গ'ল কাম ক্লিয়াৰ এতিয়া সি গা পা ধুই পূজা কৰিব সেইবাবে আগতে ঠাইবোৰ ঠিক ঠাক কৰি লৈছে এইফালে মা আৰু দিছেং এতিয়া পাকঘৰত আছো গধূলি আমি গোটেইবিলাকে মিলি চাহটা খাই ললো খোৱাৰ পিছতে দিছেং গৈছে ওচৰতে যেহেতু সৰু ল'ৰা ছোৱালী আছে তালৈ গৈছে মানে ওচৰৰ কাষৰ ঘৰত আৰু যেহেতু তাত অকলে সি মোৰ লগতে থাকে মোৰ লগত কিমান কথা পাতি থাকিব আৰু তেনেকৈ সৰু ল'ৰা ছোৱালী মানে য'তে লগ পাওঁ তাতে মই তাক মানে লগ দিবলৈ মানে খেলিবৰ কাৰণে সেই সুবিধাকণ মই কৰি দিওঁ আৰু মাক ক'লোঁ যে ভাত পানী মই ৰান্ধিম আৰু মায়ে তাক লৈ গৈছে আৰু এইফালে আজি ভাত বনাইছোঁ ৰ'ব দেই কি বনাইছোঁ দেখাইছোঁ এয়া বনাই আছোঁ মাংস তাৰপিছত আৰু এইফালে মায়ে কৈছে যে জলকীয়া ভাজি খাম বুলি আহিয়ে মই কলপচলা এটা কাটিম বুলি ভাবিছিলোঁ কিন্তু কটা নহ'লে কিবাকিবি কাম কৰি থাকোঁতে পাহৰি গ'লোঁ তো বেঙেনা দিয়ে ভাজিম এইফালে এইখিনি বেঙেনা আৰু জলকীয়া এনেকৈ পানীতে ডুবাই থৈছোঁ জলকীয়াটো মানে কাটি নাই দিয়া এনেই পানীত থৈ দিছোঁ আৰু এইটো বেয়া আছে অকণমান মনেই নকৰিলোঁ ৰাতিপুৱাই উঠি আপোনালোকক আমাৰ শাকনি বাৰী দেখাইছোঁ এইখিনি মায়ে গৈছোঁ তুমি গৈ থাকা তাৰপিছত এইফালে ধনিয়া চনিয়া সিঁচি থৈছে এইখিনি মই ৰুই থৈ গৈছিলোঁ মানে ইয়াৰে পুলি হয় লাই পুলি লৰাই ৰুলে ভাল মানে ডাঙৰ হয় সেইখিনি মই ৰুইছিলোঁ আৰু সৌফালে সেইখিনি মই ৰুইছিলোঁ তেনেকৈ এইয়া দিছেং ব'লা পাছফালে যাওঁ ব'লা আগত বোলা আগত গৈ থাকা কটক মাৰি গৈ থাকা এইফালে নহয় এইফালে বন্ধ আছে এইফালে ব'লা হাঁহ কুকুৰা খোলাই নাই মাহঁতে কামত লাগি আছে চাহটা আমি খাই ল'লোঁ এইফালে দেখাই দিম ৰ'ব মনোভাই পানী টেংকি চাফা কৰি আছে হয়তো নালাগে আইৰণ বহুত আছে ন এইফালে এজোপা কুন্দুলি নালাগে এইবোৰ কুন্দুলি লাগি আছে য'তে ত'তে তাৰপিছত এজোপা ভুল এইবিলাক ভুল চাওক কালি মই কেইবাটাও ছিঙিলোঁ ডাঙৰ এইটো ভুল এইটো ল'ৰাটো এইবিলাক পাতৰ মাজে মাজে কিন্তু বহুত ডাঙৰ
আৰু লগতে জহা ফুল হয় এইটো এটা আৰু ক'ৰবাত ক'ৰবাত ওলমি ওলমি আছে একদম ওপৰলৈ আছে এনেকৈ কি কোন হয় এই হাকুটি লৈ ল'ব লাগিব হাকুটি এইফালে কুকুৰাখিনি এতিয়া মায়ে মেলি দিলে এইফালে হাঁহ এই এইটো ক'ত বেলুন এইটো কি কোৱা কি হয় কোৱা আকৌ দিছেং কি হয় এইটো কি ধূপৰ পেকেট এইফালে আমাৰ পানী বাবু মনৰ ভাই এতিয়া চাহ খাই ল'বা ৰ'বা মই চাহ বনাই আনিছোঁ এতিয়া দুপৰীয়া ভাতৰ কাৰণে যোগাৰ কৰি আছোঁ এইফালে ইহঁতি কেইজনী হাঁহি আছে সিহঁতকো দেখাম এতিয়া সিহঁতি উমলি আছে আমাৰ ওচৰৰে ঘৰ যোৱাকালি ৰাতি দিছেঙে যে গৈছিলে খেলিবৰ কাৰণে তাৰ হয় আৰু ভিতৰত দদাইদেউ আহিছে মানে দেওবাৰে মা যে থাকে দেওবাৰে অফিচ বন্ধ থাকে তো সেইবাবে থাকে বুলি জানিয়ে মানে ইজন সিজন আলহী আহি থাকে এই মই ভৰি এটা বনাই আছোঁ অঁ এইফালে আমাৰ দাদা ভাত খাই যাব আকৌ দে অঁ আজি আপোনালোকক মই নেক্সট ডে ভিডিঅ' দেখাই আছোঁ আৰু গাটো বৰ ভাল নাই এইকেইদিন চৰ্দি কাহ তেনেকুৱা হৈ আছে আৰু দিছেঙেও তেনেকৈ একেই কিন্তু তাক মাটি বালি লৈ আজি খেলিবলৈ দিছোঁ আৰু এইফালে ইমান ধুনীয়াকৈ ভাত বনাই আছে চাওকচোন মাটি চাকিত মানে সিহঁতি উমলি ভাত বনাইছে ডিঙিত লাগি ধৰিব বেকাৰ সেই গোটেই চকুত আৰু ইয়াত ঠাণ্ডাটো অকণমান বেছি মানে ওচৰতে যিহেতু চেঁচা নদীখন আছে আৰু নদী কাষৰ হ'লে মানে কাষত ঘৰ হ'লে মানে ঠাণ্ডাটো হয় ইমান ওচৰতো নহয় বাৰু অকণমান টাৰ্ণিংটো ল'ব লাগে তথাপিও মানে আমি তাত থকাতকৈ ডিব্ৰুগড় ঘৰতকৈ ইয়াত অকণমান ঠাণ্ডা বেছি ৰাতিপুৱাই উঠি জলপান বনালোঁ সেইখিনি ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাপালোঁ যিহেতু প্ৰত্যেকটো মানে ভিডিঅ' কৰি থাকিবলৈ সময় সুবিধাও নিমিলে জলপান খোৱা হ'ল আৰু এতিয়া ভাত বনাই আছোঁ আলহী আহিছে আৰু আলহী কোন আহিছে বাৰু সময় সুবিধা পালে আপোনালোকক নিশ্চয় দেখাম আৰু এতিয়া দাইল চাইল পাতি থৈ আহিছোঁ মায়ে মানে কলপচলা কাটি আছে কৈ দিয়ক কি কাটিলে পচলা কলডিলৰ পচলা কি কলডিলৰ পচলা আকৌ কলডিল নহয় না এইটো কলপচলা পচলা আকৌ কলডিলৰ পচলা কি একে নহয় ভীমকলৰ পচলা কলডিলটো বেলেগ পচলাটো বেলেগ সেইটোৱে কথা এটা ভীমকলৰে খায় চব ভীমকলৰে খায় জাহাজী কলেও খায় পচলা কলপচলা আৰু এইটো আমাৰ ঘৰত লগা জাতিলাও এটা ছিঙি আনি থৈছে এইটো এটা এইটো কি আনিলা এইটো হেৰি এনেকৈ ফুল দি দিছে আৰু পানী অকণ দি দিছে আৰু সেইটো খাওঁ হেৰি এইটো কি ভাত নে কি এনেকৈ সজাইছে আৰু সজাইছা মানে ব'লা ৰোহিত চাই দিয়া ইমান ধুনীয়া ছোৱালী দেই বৰ ভাল ছোৱালী দেই ৰোহি এইফালে তোমাৰ নামটো কৈ দিয়া মোৰ নাম মিছ আলিয়া বেগম এইফালে ফাৰহানা কোৱা ইমান ধুনীয়া ফাৰহানা চকুটো চোৱা সঁচাকৈ ধুনীয়া দেই কোৱা আকৌ নামটো কৈ দিয়া মোৰ নাম মিছ ফাৰহানা বেগম ফাৰহানা আৰু এইফালে কোৱা
এইজনী আমাৰ টিপ টিপি কোৱা নামটো কোৱা তুমি বেয়া পাব মানুহে তোমাক চাই আছে নহ'লে বেয়া পাব কোৱা এইফালে বন্ধু তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নাই তোমাক কি বুলি মাতিম এতিয়া আমি কি ৰোহিত দেখুৱাই দিয়া ই নামটো কোৱা দিছেং বেয়া লা নাম নকয় ব'লা ইমান ধুনীয়া না ব'লা হয় নকবি মোক তোমাৰ ধুনীয়াকৈ কৈছে নকবি ব'লা ভুল পাৰিবলৈ মোৰ লগত পুৰা পাৰ্টি আহি আছে পাৰ্টি ব'লা দিছেং আহা ৰোহিত তুমি পাৰা দেখিছে আপোনালোকে ভুল পাইছে এইফালে আমাৰ মন ভাই এজনী আমাৰ বৌ এজনী আমাৰ ফাহানা এজনী আমাৰ ৰুহি হাই বুলি কৈ দে সেইটো এটা এইফালে আছে এইফালে এইটো কেনেকুৱা কৰিলে চাওক এইটো 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 দিয়া এতিয়া আমি গাঁৱৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ বুলি আহি আছোঁ যিহেতু আমি বন্ধ বাৰতে বেছিভাগ গাঁও ঘৰলৈ অহা হয় আৰু অহাকালিলৈ ডিচেঙৰো স্কুল আছে দেউতাকৰো কাম আছে সেইবাবে সোনকালে ওলাই আহিছোঁ আৰু ৰ'দটো থাকোঁতে ওলাই আহিলে স্কুটিত আহিবলৈ ভাল নহ'লে গধূলি হৈ যোৱাৰ লগে লগে এতিয়া যিহেতু ঠাণ্ডাৰ দিন আৰু ঠাণ্ডাটো অলপ অলপ হৈছেই সেইবাবে সোনকালে ওলাই আহিলোঁ আৰু আলহীও আহিলে তেওঁলোকো ভাত পানী খাই গ'ল মই একেবাৰে ভিডিঅ' কৰিবলৈ সময় নাপালোঁ আৰু ডিচেঙৰ দেউতাকো আহি ডিচেঙৰ লগত ব্যস্ত হৈ গ'ল সেইবাবে আপোনালোকক দেখাম বুলি কৈছিলোঁ যদিও দেখাব নোৱাৰিলোঁ আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে একেবাৰে শেষৰলৈকে ভিডিঅ'টো চালে তেওঁলোকক অশেষ ধন্যবাদ আৰু অন্য এটা ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ বাই বাই